এক মিনিট সময়ে জীৱন সলনি কৰিব নোৱাৰে, কিন্তু সেই এক মিনিট সময়ত ভালদৰে চিন্তা কৰি লোৱা এটা সিদ্ধান্তই জীৱন সলনি কৰি দিব পাৰে। নিজৰ ওপৰত বিশ্বাস কৰিব শিকক। সেই বিশ্বাস আপোনাৰ শক্তি হৈ পৰিব। আৰু যদি আপুনি আন কাৰোবাৰ ভৰসাত থাকে, তেনেহ'লে সেয়া আপোনাৰ কমজোৰি হৈ পৰিব। এই স্বাৰ্থপৰ পৃথিৱীত জোখতকৈ বেছি ভাল হোৱাটো নিজৰ কাৰণে ভাল নহয়। কোন মানুহ কেতিয়া সলনি হৈ যায় কোনেও ক'ব নোৱাৰে। সময়তকৈ বেছি সেই সম্পৰ্কবোৰকহে মনত ৰাখক, যিবোৰ সম্পৰ্কই আপোনাৰ বেয়া সময়ত সংগ দিছে। এই সংসাৰৰ কিছুমান মতলবী মানুহ নথকা হ'লে জীৱনটো ইমানো বেয়া নহয়। ভাল বেয়া, সুখ দুখ এইবোৰো জীৱনৰ একোটা অংশ মাত্ৰ। ভালবোৰ সামৰি বেয়াবোৰৰ পৰা আঁতৰি আহিলেই হ'ল। আচল বন্ধু সেইজনে যিজনে আপোনাৰ সকলো দুখ কষ্ট সংগ দিয়ে, কিন্তু যিজনে বন্ধুৰ দৰে থাকি আপোনাৰ বেয়া সময়ত বা দুখৰ সময়ত নিজৰ সুখতকৈ আপোনাৰ দুখ দেখি মনে মনে সন্তুষ্টি লগে বা আনন্দ পায়, তেওঁক চিনিবলৈ শিকক।